আপুনি যেতিয়া কাৰোবাক লগ পায় আপুনি কেনেদৰে অভিবাদন জনায় আপুনি হাতখন আগবঢ়াই দিয়ে হেণ্ডশেক দিয়ে বা কৰমৰ্দন কৰে বৰ্তমান বিশ্বৰ যিকোনো প্ৰান্ততে এজনে আনজনক যেতিয়া লগ পায় সাধাৰণতে হেণ্ডশেক দিয়ে অভিবাদন জনায় এই হেণ্ডশেকটোৰ আঁৰত কিন্তু বহুত কথা আছে হেণ্ডশেকটো ক'ৰ পৰা আহিল হেণ্ডশেকটো আহিল ৰোমানসকলৰ পৰা ৰোমান এটা যুঁজাৰু জাতি আছিলে যেতিয়া এটা পক্ষই আন এটা পক্ষক লগ পায় তেওঁলোকে কি কৰে ইজনে সিজনক হাতটো আগবঢ়াই দি অভিবাদন জনাইছিল এই অভিবাদনটোৰ আঁৰত কিন্তু অন্য এটা উদ্দেশ্যই আছে ৰোমানসকলে সদায় হাতৰ ঠাৰিত অস্ত্ৰ লৈ ফুৰিছিল আৰু এই অস্ত্ৰৰে আনজনক আক্ৰমণ কৰিব পাৰে বুলি যিজনক লগ পায় তেওঁ এটা আশংকা হয় সেই আশংকা দূৰ কৰিবৰ কাৰণে ইজনে আনজনৰ হাতৰ ঠাৰিত ধৰি চায় যে কিবা অস্ত্ৰ শস্ত্ৰ আনিছে নেকি নিশ্চিত হৈ লয় যে নাই অনা তাৰপিছত আন এজনে ইজনক অভিবাদন জনায় সেই ভংগীমাটো লাহে লাহে কিন্তু হাতৰ পৰা ঠাৰিৰ পৰা আহি হাতৰ তলুৱাৰে ইজনে সিজনক ধৰি কৰমৰ্দনলৈ ৰূপান্তৰিত হ'ল আৰু সেইটোকেই বৰ্তমান বিশ্বত বহুলভাৱে প্ৰচলিত হৈ পৰিছে হেণ্ডশেক হিচাপে এই হেণ্ডশেকটো 19 শতিকাত যেতিয়া বাণিজ্যিক লেনদেন হৈছিল চুক্তি হৈছিল তেতিয়া দুজন সমপৰ্যায়ৰ লোকৰ মাজতহে এই হেণ্ডশেকটো হৈছিল কিন্তু পিছত 20 শতিকাত প্ৰায় এই হেণ্ডশেকটো যিকোনো মানুহ লগ পালে ইজনে সিজনক হেণ্ডশেক দিয়ালৈ এটা পৰম্পৰালৈ ৰূপান্তৰিত হ'ল বা এটা নিয়মলৈ ৰূপান্তৰিত হ'ল আৰু শেহতীয়াভাৱে আগতে পুৰুষে এগৰাকী মহিলাক কৰমৰ্দন নকৰিছিল কিন্তু এতিয়া মহিলায়ো সমানে আগবাঢ়ি আহিছে বা মহিলায়ো কৰমৰ্দন কৰে কিছু সাল সলনি আছে মহিলাই কেনেকৈ হেণ্ডশেক কৰে আমি যদি চাই যাওঁ কিছু আমি বেলেগ বেলেগ দেখিম কিন্তু সাধাৰণতে এতিয়া কি হৈছে সকলোৱে হেণ্ডশেক কৰি ইজনে সিজনক অভিবাদন জনায় ভাৰতত সলনি আছিল ভাৰতত নমস্কাৰ দি ধৰক অভিবাদন জনাইছিল জাপানত মূৰ ধুৱাই অভিবাদন জনাইছিল বা থাইলেণ্ডতো নমস্কাৰ দি অভিবাদন জনাইছিল তৎসত্ত্বেও কিন্তু এই হেণ্ডশেকটো বিশ্বজুৰি এতিয়া জনপ্ৰিয় হৈ পৰিছে কোভিডৰ সময়ছোৱাত ভাৰতৰ এই নমস্কাৰটো বিৰাট জনপ্ৰিয় হৈ পৰিছিল বিশেষকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি যেতিয়া আহিছিল প্ৰধানমন্ত্ৰীয়ে নমস্কাৰ দিছিল এই নমস্কাৰটো তেওঁ খুব ভাল পাইছিল যাতে হাতৰ সংস্পৰ্শ নাহে কোভিড নিবিয়পে এনেকুৱা ধাৰণা বিশ্বত বিয়পি পৰিছিল আৰু জৰ্জিয়া মেলনিয়ে তেওঁৰ দলীয় সভা সমিতিতো তেওঁ প্ৰতিথক অভিবাদন জনাবৰ কাৰণে নমস্কাৰটো ব্যৱহাৰ কৰিছিল সেইটো সময়ত খুব বাতৰি ওলাইছিল যে মেলনিয়ে ভাৰতৰ যিটো নমস্কাৰ সেইটো শিকি গৈছে ভাৰতৰ নমস্কাৰটো বহুলভাৱে জনপ্ৰিয় হৈ পৰিছে সেইটো এটা বেলেগ প্ৰসংগ আমি কথা পাতিব বিচাৰিছো হেণ্ডশেকৰ বিষয়ে হেণ্ডশেক সকলোকে দিয়া হয়নে আপুনি যেতিয়া কাৰোবাক প্ৰথমে হেণ্ডশেক দিবলৈ যায় কাক দিবলৈ যায় কাৰোবাক লগ পাওঁতে হয়তো এনেকুৱা ভাবে তেওঁক হেণ্ডশেক দিম নে নিদিম কাৰণ আপুনি যেতিয়া কাৰোবাক লগ পায় আপুনি আপোনাৰ মনলৈ আহে যে মই অহাৰ কাৰণে বা মোক লগ পোৱাৰ কাৰণে তেওঁ ভাল পাইছে নে নাই পোৱা যদি ভাল পাইছে তেতিয়াহে আপুনি হেণ্ডশেকটো দিব মোক আদৰণি জনোৱা হৈছে নে নাই আমাৰ যদিহে আপোনাক আদৰণি জনোৱা নাই তেতিয়াহ'লে আপোনাৰ মনত সংকোচ আহিব আপুনি ভাবিব তেওঁ মই অহাৰ কাৰণে ভাল পোৱা নাই নেকি মইহে জোৰ জবৰদস্তি হেণ্ডশেক দিব বিচাৰিছো নেকি মইহে জোৰ জবৰদস্তি আহিছো নেকি এনেকুৱা ভাবো আহিব যাব পাৰে সেইকাৰণে হেণ্ডশেকটো দিয়াৰ আগত এনেকুৱা ধৰণৰ কথা কিছুমান চিন্তা কৰিবলগীয়া হয় এজন সেলছমেনক যেতিয়া ট্ৰেইনিং দিয়া হয় তেওঁক প্ৰথমতে হেণ্ডশেক দিবলৈ কোৱা নহয় যদি গ্ৰাহকজনে নিজে হেণ্ডশেক দিয়ে তেতিয়াহে তেওঁক হেণ্ডশেক দিবলৈ কোৱা হয় সেলছমেনজনৰ সৈতে হেণ্ডশেকটো দিব নিবিচাৰিবও পাৰে গতিকে প্ৰথমেতো যদি গ্ৰাহকজনে নিজে হেণ্ডশেক বা হাতটো আগবঢ়াই নিদিয়ে তেতিয়াহ'লে কিন্তু সেলছমেনজনক বা বিক্ৰেতাজনক হেণ্ডশেক দিবলৈ শিকোৱা নহয় তাৰ সলনি বিক্ৰেতাজনক বা সেলছমেনজনক শিকোৱা হয় যে মূৰটোৱে সম্ভাষণজনক কিন্তু হাতটো গ্ৰাহকজনে দিলেহে আগবঢ়াই দিব লাগে এতিয়া যেতিয়া এটা হেণ্ডশেক দিয়া হয় তিনিটা কথা আহে কিছুমান কথা আমি মন নকৰোঁ কিন্তু সেইবিলাক আমাৰ মনত ক্ৰিয়া হয় কাৰোবাক যেতিয়া হেণ্ডশেক দিয়া হয় প্ৰথমতে আপুনি কাক হেণ্ডশেক দিছে যাৰ সৈতে হেণ্ডশেক দিছে তেওঁ আপোনাতকৈ অধিক কৰ্তৃত্বশীল ব্যক্তি নেকি অধিক ক্ষমতাশালী ব্যক্তি নেকি এনেকুৱা এটা আহিব পাৰে দ্বিতীয়তে আপুনি যাৰ সৈতে হেণ্ডশেক দিছে আপুনি তেওঁতকৈ অধিক কৰ্তৃত্বশীল নেকি অধিক ক্ষমতাশালী নেকি 2 নম্বৰ কথা আৰু তৃতীয়তে আপুনি বন্ধুৰ সৈতে সমপৰ্যায়ৰ এজনৰ সৈতে হেণ্ডশেক দিছে খোলাভাৱেৰে তিনিটা কথা আহিব পাৰে ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে হাতৰ তলুৱা সামান্য তলফালে বা হাতখন তলমুৱা হৈ থাকিলে কৰ্তৃত্ব বুজায়
হেণ্ডশ্বেকৰ ক্ষেত্ৰতো কিন্তু একেটা কথা। যেতিয়া আপোনাক কোনোবাই হেণ্ডশ্বেক দিয়ে, আপুনি চাব হাতখন কেনেকৈ দিছে। যদি এনেকৈ দিছে, তাৰ অৰ্থ যে তেওঁ আপোনাৰ ওপৰত কৰ্তৃত্ব দেখুৱাব বিচাৰিছে, তেওঁ আপোনাৰ ওপৰত ক্ষমতা জাহিৰ কৰিব বিচাৰিছে। যদি আপোনাক কোনোবাই এনেকৈ হাতটো দিয়ে, আপুনি বিচৰা নাই যে আপুনি তেওঁৰ কৰ্তৃত্ব আপুনি মানি ল'ব বিচৰা নাই, আপুনি কি কৰিব? তাৰো উপায় আছে। ধৰক কোনোবাই এই বস্তুটো ক'ৰ পৰা আহিলে? এই যে কৰ্তৃত্ব, ইতিমধ্যে মই ক'লো যে হাতৰ তলুৱাত তলমুৱা হৈ থাকিলে বা হাতখন তলমুৱা হৈ থাকিলে কৰ্তৃত্ব বুজায়। আপুনি নাজি বাহিনীৰ যিটো চেলুট, সেইটো দেখিছেনে? হিটলাৰে যে এনেকৈ দিয়ে, এই চেলুটটো যে দিয়ে, এই চেলুটটো দিয়ে হাতটো তলমুৱা হৈ থাকে। এই তলমুৱা হাতে কৰ্তৃত্ব বুজায়। হিটলাৰৰ চেলুটটো যদি এনেকুৱা নহয় ওপৰমুৱা হওঁতে, হিটলাৰক কিন্তু কোনেও তেওঁক এজন ক্ষমতাশালী নেতা হিচাপে নাজি বাহিনীয়ে তেওঁক নল'লেহেঁতেন, বা হিটলাৰে নাজি বাহিনীক এনেকুৱা ভংগীমাত দিয়াৰ বাবেহে পদানত কৰি ৰাখিবলৈ সক্ষম হ'ল। এই হেণ্ডশ্বেকৰ ক্ষেত্ৰতো কোনোবাই যদি এনেকৈ দিয়ে, সেইটো সেই তাৰ পৰা আহিছে। কিন্তু সাধাৰণতে মানুহে এনেকৈ হেণ্ডশ্বেকটো নিদিয়ে, তথাপি কোনোবাই দিয়ে। সেই প্ৰসংগলৈ আহিম। যেতিয়া আপোনাক কোনোবাই হাতটো আগবঢ়াই দিলে, কৰ্তৃত্ব অকণমান তেওঁৰ হাতটো তলমুৱা হৈ থাকিলে, তেতিয়া আপুনি কি কৰিব? আপুনি ভদ্ৰতাৰ খাতিৰত হাতটো আগবঢ়াই দিবই লাগিব। কিন্তু আপুনি বিচৰা নাই যে আপুনি তেওঁৰ কৰ্তৃত্ব মানি ল'ব বিচৰা নাই, তেতিয়া আপুনি কি কৰিব? তেওঁ এনেকৈ দিয়া হাতটোৰ বিপৰীতে আপোনাৰ হাতখনো ওপৰমুৱা হৈ কৰ্তৃত্ব মানি লোৱাৰ দৰে আপুনি হাতখন দিব। কিন্তু 90% মানুহে যেতিয়া হেণ্ডশ্বেক কৰে, সদায় ভৰিটো আগবঢ়াই থাকে। এতিয়া আপুনি সন্মুখৰ জনৰ যদি কৰ্তৃত্ব মানি ল'ব বিচৰা নাই, তেতিয়া আপুনি খুব কেয়াৰফুলি, সাৱধানে আপুনি ব্যৱস্থাটো ল'ব লাগিব। কি কৰিব লাগিব? আপুনি প্ৰথমতে বাওঁ ভৰিটো আগুৱাই দিব লাগিব। আপুনি প্ৰথমতে বাওঁ ভৰিটো আগুৱালে, হাতটো আপুনি এনেকৈ দি তেওঁক হেণ্ডশ্বেকটো দিলে। তাৰপিছত আপুনি সোঁ ভৰিটো আগুৱাই লৈ আহক। সোঁ ভৰিটো আগুৱাই আনিলে কি হ'ব? সকলো এটা ব্যক্তিগত পৰিমণ্ডল থাকে। হেণ্ডশ্বেকটো দিওঁতে এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰখা হয়। তেতিয়া আপুনি প্ৰথমতে বাওঁ ভৰিটো দিলে, আপুনি আপোনাৰ দূৰত্ব আপুনি ইতিমধ্যে পালেই। তাৰপিছত যেতিয়া আপুনি সোঁ ভৰিটো দি দিলে, আপুনি তেওঁৰ ব্যক্তিগত পৰিমণ্ডলত প্ৰৱেশ কৰিলে। আৰু সেই সময়ত কি হয়? তেওঁৰ হাতটো এনেকুৱাৰ পৰা এনেকুৱা হৈ গুচি যায়। প্ৰতিজন মানুহৰে হাত দুখনেৰে নিজক আত্মৰক্ষা কৰা এটা প্ৰৱণতা থাকে। যেতিয়া আপুনি এটা বস্তু তেওঁৰ ব্যক্তিগত পৰিমণ্ডলৰ ভিতৰত সোমাই গুচি গ'ল, তেতিয়া তেওঁ হাতটো ক'ব নোৱাৰাকৈ পোন হৈ গুচি যায়। আৰু এটা টেকনিক আছে, তেওঁ আপোনাক এনেকৈ দিয়াৰ লগে লগে আপুনিও হাতটো সেইভাগে আপুনি এনেকৈ দিলে। দিয়াৰ পিছত বাওঁ হাতটোৱে আপুনি ইটো হাত ধৰি দিলে। ধৰাৰ লগে লগে তেওঁৰ হাতটো পোন হৈ যাব। 2 নম্বৰ টেকনিক। এইটো সাধাৰণতে মহিলাসকলে ব্যৱহাৰ কৰে। মহিলাসকলে যদি কোনোবাই কৰ্তৃত্ব মানি ল'ব নিবিচাৰে কাৰোবাৰ, তেতিয়াহ'লে তেওঁলোকে এনেকৈ আগবঢ়াই দিয়ে। কিন্তু ইটো হাতত দিলে হাতটো আকৌ সমান হৈ যায় বা ক্ষমতা সমান হৈ যায়। মহিলাৰ প্ৰসংগলৈ আহিলে যেতিয়া আন এটা কথা কিন্তু উল্লেখ কৰিব পাৰি, মহিলাসকলে সাধাৰণতে ক্ষমতা জাহিৰ কৰিব নিবিচাৰে। হাতটো তলমুৱা কৰি পুৰুষসকলে যিটো ক্ষমতা জাহিৰ কৰিব বিচাৰে, সেইটো মহিলাসকলে সেইটো নিবিচাৰে। খুব কম সংখ্যক মহিলাই তিনিগৰাকী মহিলাৰ এজনীহে হয়তো সেই বস্তুটো মন কৰে বা তেওঁলোকক কৰ্তৃত্ব দেখুৱাব বিচাৰে। কিন্তু অধিকাংশ মহিলাই সেইটো নিবিচাৰে। তেওঁলোকে হাতটো আলসুৱাভাৱে আগুৱাই দিয়ে বা তেওঁলোকে তলুৱা ওপৰমুৱা কৰি দিবলৈ কুণ্ঠাবোধ নকৰে। আৰু এইটোত মহিলাসকলৰ কমনীয়তাও প্ৰকাশ পায়, যিটো বহুত মহিলাই বিচাৰে। কিন্তু সেইবাবে আজিকালি মহিলাসকলৰ প্ৰতিটো ক্ষেত্ৰতে আগুৱাই গৈছে। তেওঁলোকে যেতিয়া এখন ব্যৱসায়িক চুক্তি কৰে বা কোনোবা এটা কোম্পানীৰ তেওঁ ধৰক বিষয়ববীয়া হিচাপে যদি যায়, তেতিয়া কিন্তু তেওঁলোকৰ সেই কমনীয়তাটোৰ আন প্ৰতিপক্ষই কিন্তু দুৰ্বলতা হিচাপে ল'ব। গতিকে পেছাদাৰী ক্ষেত্ৰখনত কিন্তু মহিলাসকলেও সেই কমনীয়তাটো ননাভাও তেওঁলোকেও এটা ফাৰ্ম বা এটা যিটো সমপৰ্যায়ৰ লগত যদি হেণ্ডশ্বেক দিয়া হয়, সমানকৈ সেইটো দিয়া উচিত। মহিলাসকলৰ দৰে এনে কিছুমান লোক আছে, যিসকল শল্য চিকিৎসক, কোনোবাই মিউজিকৰ সৈতে, সংগীতৰ সৈতে জড়িত, তেওঁলোকৰ হাতকেইটা খুব গুৰুত্বপূৰ্ণ, আঙুলকেইটা খুব গুৰুত্বপূৰ্ণ। তেওঁলোকে হেণ্ডশ্বেকটো যেতিয়া দিয়ে, তেওঁলোকে সেই কৰ্তৃত্ব বা ক্ষমতা সেই বিষয়লৈ তেওঁলোক নাযায়।
তেওঁলোকে চিন্তা কৰে যে হাতকেইটা যদি আলসুৱাকে থাকে কোনো কাৰণত দুখ নাপায় আঙুলিকেইটা, কাৰণ সেই আঙুলিকেইটা তেওঁলোকক খুৱাই আছে। তৃতীয়তে, আৰু কোনোবাই যদি আপোনাক এনেকুৱা ধৰণৰ এটা হেণ্ডছেক দিবলৈ হাতটো আগবঢ়াই দিয়ে, ভদ্ৰতাৰ খাতিৰত আপুনি আগবঢ়াই দিব লগা হয়। মই ইতিমধ্যে দুটা কৌশলৰ কথা কৈছো। তৃতীয়টো কৌশল কৰিলে কি হয়, অলপ বেছি আক্ৰমণাত্মক নিচিনা হৈ যায়। সেইটো হ'ল হাতৰ ওপৰত হাতটো দি দিয়া, তেওঁ হাতটো দিয়াৰ ওপৰত হাতটো দি দিয়া। এইটো টেকনিক কৰিলে কিন্তু আনজনে, এইটো মানে চৰম, যেতিয়া আন উপায় নাথাকে তেতিয়া এই টেকনিক আচলতে ব্যৱহাৰ কৰিব লাগে। ইজনে বস্তুটো বৰ ভাল নাপায় বা এটা শত্ৰুভাৱাপন্ন এটা মনোভাৱ লগে লগে এজনে সৃষ্টি হৈ যায়। বহু সময়ত মহিলা আৰু পুৰুষৰ মাজত যেতিয়া হেণ্ডছেক হয় তেতিয়া কেতিয়াবা খেলি মেলি সৃষ্টি হয়। প্ৰথমতে ধৰক মহিলাগৰাকীয়ে হাতখন আগবঢ়াই দিবলৈ অসুবিধা পায়, পুৰুষজনে হাতখন আগবঢ়াই দিয়ে, কিন্তু পুৰুষজনে তেতিয়া মহিলাগৰাকীক চকু লৈছে আৰু সেই সময়ত মহিলাগৰাকীয়ে হাতটো দেখা নাই বুলি তেওঁ হাতটো তললৈ নমাই দিয়ে আৰু সেইটো সময়তে মহিলাগৰাকীয়ে হাতটো আগবঢ়াই দিয়ে। আকৌ পুৰুষজনে যেতিয়া আগবঢ়াই দিয়ে তেওঁ ইতিমধ্যে মহিলাগৰাকীয়ে তললৈ নমাই দিয়ে। এটা খেলি মেলি সৃষ্টি হ'ল। আচলতে আঙুলিকেইটা লাগি অকণমান হেণ্ডছেক এটা কেতিয়াবা হয়গে, কেতিয়াবা নহয়গে। এই পৰিস্থিতিৰ পৰা সুকীয়া। এই পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ সহজ হ'বলৈ কি কৰিব লাগে, হাতটো দিয়াৰ পিছত কিছু সময় ৰৈ মহিলাগৰাকীয়ে হাতটো ধৰি হেণ্ডছেকটো কৰাই দিলে এটা বন্ধুত্বমূলক এটা সম্পৰ্ক হয় বা তেনেকে কামটো কৰিব পাৰি। এই খেলি মেলিটো আঁতৰাব পাৰি। এই যে হেণ্ডছেকটো আপুনি কাৰোবাক যেতিয়া লগ পালে, এই হেণ্ডছেকটোৱে কিন্তু প্ৰথম ইম্প্ৰেশ্যন, প্ৰথমতে যিটো হেণ্ডছেক দিয়া হয় এতিয়া কিন্তু এটা গুৰুত্বপূৰ্ণ, আনজনৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইকাৰণে আপুনি ধৰক ইণ্টাৰভিউ বা বিশেষ কাৰোবাক যেতিয়া সাক্ষাৎ কৰে তেতিয়া এই হেণ্ডছেকটোৰ কথা আপুনি ভাবিবলগীয়া হয়। কেতিয়াবা কি হয়, মানুহৰ হাতটো খুব ঠাণ্ডা হৈ থাকে হেণ্ডছেক দিবলৈ, তেতিয়া কিন্তু সেই উষ্ণতাহীনটো বা হেণ্ডছেকে কিন্তু ভাল এটা ইম্প্ৰেশ্যন নাহে।